একমাত্ৰ সৰু কালতেই সকলোৰে মৰম আদৰ পোৱা যায়, ডাঙৰ হৈ গ'লেতো মায়েও কোলাৰ পৰা নমাই দিয়ে। চকুৰ পানীয়ে হৈছে সকলোতকৈ মূল্যৱান পানী, কাৰণ পৃথিৱীত বিভিন্ন প্ৰকাৰৰ পানী থাকিলেও একমাত্ৰ চকুৰ পানীহে বুজাব পাৰে যে কাৰোবাক হেৰুৱাৰ কষ্ট কিমান। মানুহে চকু পানীৰ মূল্য তেতিয়ালৈকে বুজি নাপায় যেতিয়ালৈকে সেই চকু পানী তেওঁৰ চকুৰে বাহিৰ নহয়। ছোৱালীয়ে যেতিয়া কান্দে দুচকুৰে নিগৰি অহা চকুটোৱে দুগাল তিয়াই নিয়ে। এজন ল'ৰাই যেতিয়া কান্দে হৃদয়খনো তিতি যায়। আপুনি আজি যাক অৱহেলা কৰিছে তেওঁ এদিন এনেও আঁতৰি যাবলৈ বাধ্য হ'ব, কিন্তু লক্ষ্য ৰাখিব যাৰ কাৰণে তেওঁক আপুনি আজি অৱহেলা কৰিছে সেইজন যাতে আপোনাক এৰি আঁতৰি নাযায়। কেতিয়াবা নিজৰ মনটোকো চেনিটাইজ কৰা প্ৰয়োজন, কাৰণ ঘৃণাৰ ভাইৰাছ মনৰ পৰাই উৎপত্তি হয়। নিজৰ ব্যৱহাৰটো ঠিক কৰক, কাৰণ মৃত্যুৰ পিছত আপোনাৰ বুজিবলৈ সেইটোৱেই থাকিব। টকা পইচা ঘৰ বাৰী সা সম্পত্তি সকলোবোৰতো মৃত্যুৰ পিছত আন কোনোবাই ভোগ কৰিব। সম্পৰ্কৰ মাজত বিশ্বাস আৰু মোবাইলৰ মাজত নেটৱৰ্ক নাথাকিলে মানুহে তেতিয়াই গেম খেলিবলৈ আৰম্ভ কৰি দিয়ে। বেছিভাগ সম্পৰ্ক দুটা কাৰণত নষ্ট হৈ যায়, এটা ইগ', আনটো হৈছে সন্দেহ। সম্পৰ্ক শেষ হ'লেও সেই শেষটো সুন্দৰ হোৱা ভাল, যাতে ৰাস্তাত এজনে আনজনক কেতিয়াবা দেখা পালে চকুত হৈ হাঁহিব পৰা এটা পৰিৱেশ থাকে। কোন কিমান সুখত আছে সেই কথা জানিবলৈ তেওঁৰ মুখৰ হাঁহিটো নহয়, তেওঁ চকুৰ তলফালে চাওক, কাৰণ ভিতৰ ফালে পুৰি ছাই হ'লে তাৰ দাগ কিন্তু চকুৰ তলতেই পৰে। গছৰ জীৱন ডাল পাত, মাছৰ জীৱন পানী, পুৰুষৰ জীৱন টকা পইচা আৰু নাৰীৰ জীৱন স্বামী। শূন্যৰ তলত শূন্য বহালে যিদৰে তাৰ যোগফল শূন্য হ'ব, ঠিক সেইদৰে যি আপোনাৰ নহয় তেওঁৰ বাবে গোটেই পৃথিৱীৰ সৈতে যুদ্ধ কৰিলেও তেওঁ কেতিয়াও আপোনাৰ নহ'ব। প্ৰেমত পৰা মানেই হৈছে নিৰ্ভৰশীল হৈ পৰা। আপুনি যাৰ প্ৰেমত পৰিব তেওঁ আপোনাৰ জগতখনৰ এটা বৃহৎ অংশ দখল কৰি ল'ব। যদি কিবা কাৰণত তেওঁ আপোনাক এৰি আঁতৰি যায়, তেতিয়া আপোনাৰ জগতখনেই সেই বৃহৎ অংশটো তেওঁ লৈ যাব আৰু আপুনি হৈ পৰিব শূন্য জগতৰ বাসিন্দা। কেৱল হাতত ধৰি কিছু দূৰ আগবঢ়োৱাটোৱেই সম্পৰ্ক নহয়, সেই হাত খামুচি ধৰি জীৱনৰ শেষ পৰ্যন্ত সুখে দুখে কাষত থাকি এজনে আনজনক সান্তনা দি আগবাঢ়িব পৰাটোহে সম্পৰ্ক। যিদিনা প্ৰেমিকাৰ চকুত মাতৃৰ দৰে শাসন দেখিব আৰু প্ৰেমিকৰ চকুত পিতৃৰ দৰে শাসন দেখিব, সেইদিনা আপুনি বুজি ল'ব যে আপুনি এজন সঠিক মানুহ বাছি লৈছে। যিখন ঘৰত পুৰুষতকৈ মহিলাৰ মাত ডাঙৰ হয় সেইখন ঘৰত কেতিয়াও শান্তি নাথাকে। খঙৰ সময়ত আপোন মানুহেও কেতিয়াবা পৰৰ দৰে ব্যৱহাৰ কৰে, সেই বুলি তেওঁক পৰ বুলি ভাবি দূৰ হৈ নাযাব, কাৰণ কিছুমান মানুহ খং উঠিলে পাগলৰ দৰে হয়। কথাটো অপ্ৰিয় হ'লেও সত্য যে চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনোদিন কোনেও কাকো সহ্য কৰিব নোৱাৰে। নিজৰ পৰৱৰ্তী পদক্ষেপ সকলো সময়তে গোপনে ৰাখক, কাৰণ আপোনাৰ ভাল হোৱাটো বিচৰা মানুহ থাকক বা নাথাকক, আপোনাৰ বেয়া হোৱাটো বিচৰা মানুহৰ এই পৃথিৱীত অভাৱ নাই। আপুনি কেতিয়াও আপোনাৰ অতীতত কৰা ভুলবোৰক শুধৰণি কৰিব নোৱাৰে, কিন্তু আপুনি অৱশ্যে অতীতত কৰা ভুলবোৰৰ পৰা শিক্ষা লৈ বৰ্তমান আৰু ভৱিষ্যতক সফল কৰি তুলিব পাৰে। ভৰসা কৰিব পৰা মানুহ পোৱাটো আজিকালি ভাগ্যৰ কথা। মানুহ বহুত আছে, কিন্তু বিশ্বাস কৰিব পৰা মানুহৰ যে এই পৃথিৱীত খুবেই অভাৱ। স্বপ্নহীন মানুহে এই পৃথিৱীত কেতিয়াও ডাঙৰ কিবা এটা কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ডাঙৰ কিবা এটা কৰাৰ সপোন কেতিয়াও নেদেখে। কোনো এটা কাম যদি মন দি কৰা হয়, তেন্তে সেই কামটোৱেই এদিন এটা ব্ৰেণ্ড হৈ পৰে। দূৰৈৰ পৰা নদীখন দেখিলেই কোনোদিন সেই নদী পাৰ হ'ব নোৱাৰিব। পাৰ হ'বলৈ হ'লে অৱশ্যই আপুনি নদীখনত নামিব লাগিব। দেৰিকৈ হ'লেও আমি বুজি পাওঁ যে স্বাৰ্থ অবিহনে আজিকালি কোনেও বন্ধুত্বও নাৰাখে। সম্পৰ্ক ধৰি ৰখাটো দূৰৰে কথা। আজি আপুনি যি পাইছে সেয়া যদি অল্প বুলি মনত ভাৱ হয়, তেনেহ'লে গোটেই পৃথিৱীখন পালেও আপোনাৰ দুখৰ অন্ত নহ'ব। মানুহৰ ওচৰত সময় বৰ অসহায়। জানুৱাৰী মাহত আপোনাক বুকুত সামৰি ৰখা মানুহজন ডিচেম্বৰ মাহ নাপাওঁতেই আপোনাৰ অপ্ৰিয় হৈ গৈছে। আনৰ বেয়া সময় দেখি কেতিয়াও হহা উচিত নহয়, কাৰণ নিজৰো বেয়া সময় অহাটো বহু বেছি সময় নালাগে। সন্মুখৰ জন কেনেকুৱা সেইটো বুজাৰ আগতে আপুনি নিজেই কেনেকুৱা সেইটো বুজাৰ চেষ্টা কৰক। এদিন সকলোৱে এই ধুনীয়া পৃথিৱীখন এৰি যাবগৈ লাগিব।
সেইবাবে আজি আপুনি এনে কিবা এটা কৰক যাতে আপুনি নাথাকিলেও কোনেও আপোনাক পাহৰি নাযায়। জীৱনৰ সকলোতকৈ কঠিন মুহূৰ্ত তেতিয়াহে আহে যেতিয়া আপুনি পৰিয়ালৰ দায়িত্ব লৈও সকলোৰে মন সুখী ৰখাৰ চেষ্টা কৰিব, কিন্তু আপোনাৰ মনটো বুজাৰ কোনেও চেষ্টা নকৰিব। মানুহে আপোনাৰ প্ৰশংসা কৰিলে সুখী নহব, মানুহে আপোনাক নিন্দা কৰিলেও দুখী নহব। মনত ৰাখিব, মানুহৰ কথাত কয়লা কেতিয়াও সোণ নহয়। যিমান বেছি ভুল কৰিব সিমানেই ব্যৰ্থ হ'ব, যিমানেই শিক্ষা পাব আৰু জীৱন পথত সিমানেই বেছি সফল হ'ব পাৰিব। জীৱনত যদি কেতিয়াবা মনলৈ অহংকাৰ তেতিয়াহ'লে এবাৰ শ্মশানলৈ যাব। তেতিয়া দেখিব যে সেই শ্মশানত আপোনাতকৈ সুন্দৰ জ্ঞানী আৰু ধনী মানুহ মাটিৰ লগত মিলি আছে। সম্পৰ্ক ধৰি ৰাখিবলৈ হ'লে এজন যদি জুইৰ দৰে হয় তেতিয়া আনজন পানীৰ দৰে হ'ব লাগিব। মানুহে ভাগ্য দেখা পায় কৰ্মৰে, ধ্বংস হয় নিজৰ অহংকাৰত, ভালপোৱা পায় ত্যাগৰ ফলত আৰু চিৰদিন জীয়াই থাকে কেৱল মনুষ্যত্ব অৰ্জনৰ